গাইজ বহুত দিন মূৰত আজি আৰু এটা নতুন ভিডিঅ' লৈ আগবাঢ়িছোঁ আপোনালোকৰ মাজত আৰু এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ জুবিন দাৰ কিছুমান সৰু সুৰা কুৱেশ্যন আনচাৰ আৰু জুবিন গাৰ্গৰ বিষয়ে কিছুমান প্ৰশ্নগত আমি নিজেকৈ বনাইছোঁ আৰু এইখিনি বিষয়ে আপোনালোকৰ মাজত আমি আলোচনা কৰিম আৰু ইয়াৰ ভিতৰত এইবাৰ বহুত এটা সম্ভাৱনা আছে যে ইয়াৰ ভিতৰত কুৱেশ্যন আনচাৰ আহিবই, যিকোনো পৰীক্ষাত আহিবই, এইটো মানে সম্ভৱ আছে আৰু আপোনালোকে ভিডিঅ' স্কিপ নকৰাকৈ চাই থাকক। 1 নম্বৰ হৈছে যে 2025 চনত জুবিন গাৰ্গে কোন জীৱনৰ অৱদান বঁটা লাভ কৰিছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰ ভূপেন হাজৰিকা লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড। 2 নম্বৰ হৈছে যে কোন বছৰত জুবিন গাৰ্গে সন্মানজনক ডক্টৰ অফ লিটাৰেচাৰ অৰ্থাৎ DLED ডিগ্ৰী লাভ কৰিছিল। কিমান চনত জুবিন গাৰ্গে DLED ডিগ্ৰী লাভ কৰিছিল। ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো 2019 চনত আৰু বি নম্বৰটো হৈছে 2020 চনত, চি নম্বৰটো 2024 চন আৰু ডি নম্বৰটো হৈছে 2022 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰ 2024 চনত। জুবিন গাৰ্গৰ প্ৰথমটো বিহুগীতৰ এলবাম কি আছিল? জুবিন গাৰ্গৰ প্ৰথম বিহুগীতৰ এলবামটো কি আছিল বা এলবাম কি আছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে ৰঙালী, বি নম্বৰ যে ৰং, চি নম্বৰ উজনি প্ৰীতি আৰু ডি নম্বৰ যে বুজালি যে পেপাটি। চাৰিটা উত্তৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো উজনি প্ৰীতি। 4 নম্বৰ হৈছে যে জুবিন গাৰ্গৰ মাতৃ কোন আছিল? জুবিন গাৰ্গৰ মাতৃ কোন আছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে ইলি বৰঠাকুৰ, বি নম্বৰ যে গাৰ্গী শইকীয়া, চি নম্বৰ যে আইমি বৰুৱা আৰু ডি নম্বৰটো যে কল্পনা পটুৱাৰী। চাৰিটা উত্তৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ নম্বৰটো ইলি বৰঠাকুৰ। 5 নম্বৰ হৈছে জুবিন গাৰ্গৰ পিতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো যে মোহনী মোহন বৰঠাকুৰ, ডি নম্বৰটো শুদ্ধ উত্তৰ। 6 নম্বৰ জুবিন গাৰ্গে তেওঁৰ সংগীত জীৱন আৰম্ভ কৰাৰ আগতে কোনখন মহাবিদ্যালয়ত পঢ়িছিল কিন্তু পিছত পঢ়া এৰি দিছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে কটন কলেজ, বি নম্বৰ যে JB কলেজ যোৰহাট, চি নম্বৰ যে বি বৰুৱা কলেজ গুৱাহাটী আৰু ডি নম্বৰটো হৈছে দিল্লী বিশ্ববিদ্যালয়। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে চি নম্বৰটো বি বৰুৱা কলেজ গুৱাহাটী। 7 নম্বৰ হৈছে জুবিন গাৰ্গে সংগীতৰ উপৰিও কিমানতকৈ অধিক বাদ্যযন্ত্ৰ বজাব পাৰিছিল বুলি জনা যায়? চাৰিটা উত্তৰ দিয়া আছে। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে দুই নম্বৰটো 12টাতকৈ অধিক। 8 নম্বৰ ইয়ালি গীতটো কিমান চনত মুক্তি পাইছিল? ইয়ালি গীতটো কিমান চনত মুক্তি পাইছিল? এ নম্বৰটো 2002 চনত, বি নম্বৰটো 2004 চনত, চি নম্বৰটো 2006 চনত আৰু ডি নম্বৰটো 2008 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 2006 চনত। 9 নম্বৰটো হৈছে ছিংগাপুৰে জুবিন গাৰ্গৰ সন্মানত গুগল মেপত কোনটো স্থানৰ নাম সলনি কৰি দিছিল? ছিংগাপুৰৰ জুবিন গাৰ্গৰ সন্মানত গুগল মেপত কোনটো স্থানৰ নাম সলনি কৰি দিছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে এটা পথ, বি নম্বৰ যে এটা উদ্যান, চি নম্বৰ যে এটা দ্বীপ আৰু ডি নম্বৰ যে এটা ষ্টেডিয়াম। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো এটা দ্বীপ। 10 নম্বৰ হৈছে জুবিন গাৰ্গ কি নামেৰে জনা যায়? জুবিন গাৰ্গক কি নামেৰে জনা যায়? এ নম্বৰ যে সূৰ্য কোঁৱৰ, বি নম্বৰ যে লুইত কোঁৱৰ, চি নম্বৰ যে অসমৰ হাৰ্ট থৰ্ব আৰু ডি নম্বৰটো যে বিহুৰ ৰজা। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো চি নম্বৰটো। জুবিন গাৰ্গৰ প্ৰকৃতিৰ জন্মৰ নাম কি আছিল? জুবিন গাৰ্গৰ প্ৰকৃতিৰ নাম কি আছিল অৰ্থাৎ জন্ম হোৱাৰ পিছত তাৰ কি নাম আছিল? চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰটো জুবিন বৰঠাকুৰ। 12 নম্বৰ হৈছে যে তেওঁ কিমান বছৰ বয়সত মৃত্যুবৰণ কৰিছিল? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰটো হৈছে 42 বছৰ, বি নম্বৰটো হৈছে 52 বছৰ, চি নম্বৰ যে 47 বছৰ আৰু ডি নম্বৰ যে 57 বছৰ। ইয়াৰ চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ 52 বছৰত। 13 নম্বৰ কুৱেশ্যন, জুবিন গাৰ্গে ইয়ালি গীতটোৰ বাবে কোনটো অনুষ্ঠানত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিল? ইয়ালি গীতটোৰ বাবে কোনটো অনুষ্ঠানত শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰিছিল জুবিন গাৰ্গে? ইয়াত চাৰিটা উত্তৰ দিয়া আছে। এ নম্বৰ যে আইফা বঁটা, চি নম্বৰটো গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, বি নম্বৰটো গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, চি নম্বৰ যে ফিল্মফেয়াৰ বঁটা আৰু ডি নম্বৰ যে নেশ্যনেল ফিল্ম এৱাৰ্ড। চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰটো গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড।
14 নম্বৰ হৈছে জুবিন গাৰ্গে ক'ত মৃত্যুবৰণ কৰিছিল এইটো আমি সকলোৱে জানো ছিংগাপুৰত 15 নম্বৰ হৈছে যে তেওঁৰ কোনখন চলচ্চিত্ৰই 27 কোটিতকৈ অধিক উপাৰ্জন কৰি সৰ্বাধিক উপাৰ্জনকাৰী অসমীয়া চলচ্চিত্ৰৰ নতুন অভিলেখ গঢ়িছিল যেনে কোনটো চলচ্চিত্ৰ অৰ্থাৎ কোনটো ফিল্মত তেওঁ 27 কোটি টকাতকৈ অধিক উপাৰ্জন কৰিছিল ইয়াত চাৰিটা উত্তৰ দিয়া আছে এ নম্বৰ হৈছে ডক্টৰ বেজবৰুৱা বি নম্বৰ হৈছে কাঞ্চনজংঘা চি নম্বৰ হৈছে ট্ৰাফিকাছ ডি নম্বৰ হৈছে মিছন চাইনা চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি নম্বৰটো কাঞ্চনজংঘা 16 নম্বৰটো হৈছে কোনজন ৱৰ্ল্ড হিউমিং কিং বুলি জনা যায় কোনজনক ৱৰ্ল্ড হিউমিং কিং বুলি জনা যায় চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে জুবিন গাৰ্গক 17 নম্বৰ জুবিন গাৰ্গ কিমান চনত অনামিকা এলবাম মুকলি কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ 1992 চনত 18 নম্বৰ জুবিন গাৰ্গে কেইটাৰো অধিক ভাষাৰ গীত গাইছিল জুবিন গাৰ্গে কেইটা ভাষাত বা অধিক ভাষাত গীত গাইছিল ইয়াত চাৰিটা উত্তৰ দিয়া আছে এ নম্বৰ হৈছে 20টা বি নম্বৰ হৈছে 30টা চি নম্বৰ হৈছে 40টা আৰু ডি নম্বৰ হৈছে 50টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি নম্বৰ 40টাতকৈ অধিক জুবিন গাৰ্গৰ জন্মস্থান ক'ত ইয়াত চাৰিটা উত্তৰ দিয়া আছে এ নম্বৰ হৈছে গুৱাহাটী অসম বি নম্বৰ তুৰা মেঘালয় চি নম্বৰ হৈছে যোৰহাট অসম ডি নম্বৰ হৈছে নগাঁও অসম ইয়াত চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ তুৰা মেঘালয় 20 নম্বৰটো হৈছে জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল চাৰিটা উত্তৰ দিয়া আছে চাৰিটা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে যে বি নম্বৰ 1972 চনত 18 নৱেম্বৰ তাৰিখে